আমি বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন আমি আজি কোকৰাঝাৰৰ পুলিচ পইণ্টত আমি কেণ্ডেল লাইট ভিজিল কৰিবৰ কাৰণে ইয়াতে আমি সবে ষ্টুডেণ্টৰ লগত জমা হৈ আমি ইয়াতে আৰম্ভ কৰিলোঁ কেণ্ডেল লাইট ভিজিলটো। আমাৰ কেণ্ডেল লাইট ভিজিলৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ যোনটো চিষ্টাৰ ৰশ্মিতা হোজাই তেখেতে মানে উত্তৰাখণ্ডত তেখেতৰ ডেড বডিটো পোৱা হৈছিলে। এইটো বহুত দুৰ্ভাগ্যজনক কথা আৰু আমি কণ্ডেম কৰিছোঁ আৰু কণ্ডোলেন্স কৰিছোঁ যে এনেকুৱা ষ্টুডেণ্টৰ লাইফটো ইমান মানে বাৰ্বেৰিক কিবা এইটো হত্যা কৰাটো আমি নিবিচাৰোঁ। আৰু ষ্টুডেণ্টছবিলাক যে আমাৰ দেশৰ ফিউচাৰ তেখেতক হত্যা কৰাটো বহুত অন্যায় হৈছে। এইটো আমি কণ্ডেম কৰিছোঁ বড়ো নেশ্যনেল ষ্টুডেণ্টছৰ পৰা। আৰু ষ্টুডেণ্টছ য'তে নাথাকক কিয়, উত্তৰাখণ্ডতে নাথাকক কিয় বা দিল্লীতে নাথাকক, ষ্টুডেণ্টছবিলাক এটা মানে আমাৰ দেশৰ সম্পত্তি। তেখেতক সুৰক্ষা ৰখাটো চবে আমাৰ দেশৰে মানে দায়িত্ব, আমাৰ দেশৰ নাগৰিকৰ দায়িত্ব। এনেকুৱা মানে প্ৰটেকশ্যন নাথাকা মানে আমাৰ নিৰাপত্তা নাথাকাটো বহুত দুৰ্ভাগ্যজনক হৈছে। আমি এইটো মানে উত্তৰাখণ্ড চৰকাৰ আৰু আমাৰ অসম চৰকাৰত আমি এইটো দাবী জনাইছোঁ যে সোনকালে ইয়াৰ যোন কালপ্ৰিট আছে তেখেতক এৰেষ্ট কৰিব লাগিব আৰু আইনিকভাৱে এইটো শাস্তি দিব লাগে। আৰু ভিজিল লৈছোঁ ইয়াত আৰু এটা কাৰণ আছে যে আজি আদানী এয়াৰপৰ্টত গুজৰাটত যোনটো প্লেন ক্ৰেছ হৈছে তাত আমি শুনা পাইছোঁ যে অলমষ্ট 200 লাইফছটো মানে তাতে এই এক্সিডেণ্টত মানে হেৰাই গ'ল। এইটো আমি কণ্ডোল কৰিছোঁ যে তেখেতৰ মানে আত্মাটো যাতে শান্তি পায় আৰু জাষ্টিচ পায় যে মানে এনেকুৱা দুৰ্ঘটনাটো কিয় হ'ব লাগে। হয়তো এয়াৰলাইন্সৰ কিবা এটা প্ৰব্লেম আছিলে বা ইয়াৰ দায়টো মানে এয়াৰপৰ্টতো হ'ব পাৰে। সেইকাৰণে আমি এইটোৱে মানে বিচাৰোঁ যে তদন্ত হ'ব লাগে।